পলিটিক্সত মই নাছিলোঁ, মইতো চিভিল সাৰ্ভেণ্ট আছিলোঁ। কিন্তু আমি সকলো কৈ থাকোঁ যে আমি পলিটিক্সত মই নাই বুলি। বহুতে কয়, সকলো নহয়, বহুতে কয় মই পলিটিক্স ভাল নাপাওঁ, পলিটিক্সত মই নাথাকোঁ, সেইটো বুলি কয়। কিন্তু সঁচা কথা ক'লে আমি পলিটিক্সৰ পৰা কোনোৱে আঁতৰিব নোৱাৰে, কাৰণ আমি সকলোৱে মানে পলিটিক্সতে আছোঁ। অকল মই কোৱা নহয়, আমি সকলোৱে পঢ়িছোঁ কলেজত। এৰিষ্টটেলে কৈছিলে যে কোনোবাই যদি মই পলিটিক্সত নাই বুলি কয়, তেতিয়াহ'লে তেওঁতো ঈশ্বৰ নহ'লে জানুৱাৰ বুলি কৈছে। এইটো মই কোৱা কথা নহয়, এৰিষ্টটেল কৈছিল। যদি কোনোবাই যদি কয় যে মই পলিটিক্সত নহয়, তেতিয়াহ'লে হি ইজ আইদাৰ ঈশ্বৰ আৰু নহ'লে তেওঁ জানুৱাৰ হয়, সেইটো বুলি। তাৰমানে আমি সকলোৱে পলিটিক্সতে আছোঁ। এণ্ড উই কেনট এভইড ইট। সেইকাৰণে যেতিয়া মই ৰিটায়াৰ কৰিছোঁ 2011ত প্ৰিন্সিপাল ছেক্ৰেটাৰী BTCৰ পৰা, মই এদিনো খৰচ কৰা নাই। নেক্সট ডে ডিফুলৈ গ'ল আৰু তাতে ইলেকশ্যন কণ্টেষ্ট কৰিলোঁ। একো প্ৰিপাৰেশ্যন নাই। কিন্তু আৰু সেই ইলেকশ্যনটো আকৌ একেই কথা। মানুহবিলাকে কয় যে আপুনি ইলেকশ্যন মানুহে জিকিবলৈ আৰু কিবা খাবলৈ, এইটো বুলি কয়। কিন্তু আমাৰ ডেমক্ৰেটিক দেশত ইলেকশ্যনত যদি নিজিকো, তেতিয়াহ'লে একোৱেই কৰিব নোৱাৰে। আমি ইলেকশ্যনত সোমাবলৈ ভাল নালাগে, কিন্তু ইলেকশ্যন নিজিকিলে কাম একোৱে কৰিব নোৱাৰে। যদি কোনোবাই কয় যে মই কৰিব পাৰোঁ বুলি কয়, তেতিয়া মই কৈছিলোঁ তেতিয়া বোলে আপুনি তেতিয়াহ'লে এতিয়া কওকচোন, কৰকচোন, এতিয়া চিধা গৈ পেলাই কৰক বুলি। তেওঁ একো ৰিপ্লাই নাই, তেওঁ একো কৰিব নোৱাৰে। ইলেকশ্যন জিকিবই লাগিব, কাৰণ ইট ইজ এ ডেমক্ৰেটিক কাণ্ট্ৰি। ডেমক্ৰেটিক মানে কি? এইটো ডেম'ক্ৰেটছ, এইটো শব্দ পৰা হৈছে। ডেমছ মানে মানুহ, ৰাইজ, ক্ৰেটছ মানে শক্তি। মানুহৰ শক্তিৰেহে দেশ শাসন কৰা। এতিয়া এই দেশ শাসন কৰিবলৈ হ'লে ইলেকশ্যন জিকিব লাগিব, আৰু ইলেকশ্যন জিকিবলৈ হ'লে তেতিয়া ইলেকশ্যনত সোমাব লাগিব। ভাল পালেও নাপালেও সোমাব লাগিব। তেতিয়া ইলেকশ্যনত সোমালে কি কৰিম, সেইটো আকৌ কথা। সকলোৱে কয় ইলেকশ্যনত হ'লে একে টকাৰ কাম বুলি কৈছে, টকা লাগিব। কিন্তু বহুত টকা খৰচ কৰা মানুহবিলাকো ইলেকশ্যন ডিফিটেড হয়। একো খৰচ নকৰা মানুহ জিকা হয়। সেইকাৰণে এতিয়া ভাবিলোঁ যে ল অফ ইলেকশ্যন বুলি কিতাপ আছে। মই সদায় মোৰ গাড়ীতে সদায় এইবিলাক কিতাপ থাকে, এতিয়াও গাড়ীৰ ভিতৰতে আছে। ল অফ ইলেকশ্যন, তাতো কোৱা নাই যে টকা খৰচ কৰিব লাগিব বুলি। কি পলিটিক্স আমি কৰিম? কাৰ্বি আংলঙত আমি বহুত চিন্তা কৰিলোঁ। যদি টকাৰ ওপৰত নিৰ্ভৰ কৰে, তেতিয়াহ'লে বিজেপি আৰু কংগ্ৰেছে জিকিবই, আৰু আমাৰ কথাই নাই। টকাটো তেওঁলোকৰ হাততে আছে, তেওঁলোকে খৰচ কৰিব পাৰে। যদি তেতিয়াহ'লে টকালৈ যদি চাই থাকোঁ, তেতিয়াহ'লে আমাৰ মানুহটো কি হ'ব? অৱস্থা নাই আমাৰ মানুহ। ইয়াত আপোনালোকৰ প্লেইন ডিষ্ট্ৰিক্টত অকল BTC এৰিয়া বুলি নহয়, প্লেইন ডিষ্ট্ৰিক্টত আপোনালোকৰ অৱস্থা ভাল বুলি ক'ব লাগিব। ভাল নহয়, তথাপি মাছ বেটাৰ দেন কাৰ্বি আংলং। কাৰ্বি আংলং 90% মানুহৰ ঘৰ মাট প্লাষ্টাৰ, এতিয়াও বেম্বু, বাঁহেৰে বনোৱা আৰু বোকাৰে লিপা ঘৰ, আৰু ঘৰ মজিয়াত ভিজা হৈ থাকিব, তাতে বাচ্চাবিলাকো শুৱে।
পাকঘৰ যদি so called পাকঘৰো নহয় আৰু তথাপি পাকঘৰ বুলি আমি কৈছে পাকঘৰত সোমালে এক মুঠি চাউল নাপাব আৰু তেওঁলোকৰ এই বাচন বৰ্তনবোৰ সব ভঙা দেখিব ৱালবিলাক ঘৰৰ ৱালবিলাক ভঙা দেখিব ৰাস্তা নাই আমি এদিন আমি গৈছিলোঁ ৰাস্তা এইটো যিটো প্ৰথম CM য'ৰ পৰা ইলেকশ্যন জিকিছিল সেইটো আৰু প্ৰত্যেক কাউন্সিল যেতিয়া ফৰ্ম হয় তাত EM এজন হ'লে থাকে আৰু তাৰ পৰা সিংহাসন বুলি কয় সিংহাসন বুলিতো সংস্কৃত ভাষা আকৌ এইটো আগৰ দিনতো মুৰং বুলি আছিল সেইটো কনষ্টিটুৱেঞ্চি আপুনি যাব নোৱাৰে আমি গৈছিলোঁ গৈ থাকোঁ মই খোজকাঢ়ি যাওঁ আপোনালোকে টিভিতো দেখিছে হ'বলা ছ'চিয়েল মিডিয়াত আমি কোনো ৰকম যাওঁ আমাৰ গাড়ী একেবাৰে ৰোল কৰিছে 7 বাৰ এনেকুৱা জিপচি এতিয়াও আনিব পৰা নাই সেইটো ভঙা জিপচিটো তাতে থাকি গ'ল এইটোহে অৱস্থা প্ৰথম CM তাৰ পৰা হৈছে আৰু তেওঁ CM হৈ থাকিছিল তাৰ পৰা আৰু পিছতো EM হৈ থাকিছিল কিন্তু আটাইতকৈ বেকৱাৰ্ড কনষ্টিটুৱেঞ্চি এইটো মানুহবিলাকো কাৰ্বি মানুহ আৰু কুকি মানুহ থাকে কুকি থাদৌ মানুহ মাৰ মানুহ থাকে সেইটো অৱস্থা তেতিয়াহ'লে আমি কি কৰিম আমি মানুহে কয় আকৌ ইলেকশ্যনত হ'লে ফাঁকি দিব লাগে বুলি মিছা কথা ক'ব লাগে ৰাইজৰ আগত সঁচা কথা ক'ব নালাগে বুলি কয় সেইটোহে পলিটিক্স সেইকাৰণে মানুহবিলাক আমাক বিশ্বাস কৰিবলৈ বৰ টান আমি যি কওঁ এইটোতো মিছা কথা নেকি বুলি ভাবে তেতিয়াহ'লে দেখিছোঁ যে আমি কিন্তু সেই পলিটিক্স যদি কৰি থাকোঁ তেতিয়াহ'লে এইটো যেনেকৈ এতিয়া দুখীয়া পজিশ্যনত আছোঁ ভঙা চিঙা সেইটোহে হৈ থাকিব যদি সেই পলিটিক্স যদি আমি যদি আকৌ কৰোঁ সেইকাৰণে আমি কি কৰিছোঁ মিছা কথা একেবাৰে নকওঁ সব সঁচা কথাই কৈ থাকোঁ আৰু মানুহ ভাল পালেও নাপালেও প্ৰথমৰ অৱস্থাটো একেবাৰে বেয়া পায় মোৰ মানুহবিলাকো মোৰ এল্ডেষ্ট ব্ৰাদাৰো কৈছে এই বোলে তুমি আৰু মিছা কথা সদায় চিধা কৈ থাকা কি কথা বুলি মোক কয় কিন্তু মইতো সেইটোহে মোৰ পলিটিক্স এই সঁচা কথা কৈ থকাটোহে মোৰ পলিটিক্স এনেইতো পলিটিক্সটো মিছা কথা ক'ব লাগে মোৰ পলিটিক্স হৈছে মিছা কথা নকয় সঁচা কথাটোৱে কৈ থাকোঁ ভাল পালেও নাপালেও সেইটোৱে এতিয়া কৈ থাকি কি কৰে অকল কৈ থাকিলে নহ'ব সেইকাৰণে কিতাপটো লৈ যাওঁ মোনা আপোনালোকৰ মোনা বড়ো মানুহবিলাকে আমাক মোনা এটা দিছিল ডাঙৰ মোনা সেইটো একদম ভৰ্তি কৰি লৈ যাওঁ মই এতিয়াও সেই মোনাটোকে ব্যৱহাৰ কৰি থাকোঁ তাৰ আগত বেলেগ মোনা আছিল এই যে মানুহবিলাক বজাৰ যাবলৈ যে লৈ যায় সেইটোকে লৈ গৈ থাকোঁ আৰু কিতাপৰ পৰা দেখাই দিওঁ এই বোলে মই সঁচা কথা কৈছোঁ নে নাই পঢ়াচোন এইটো পঢ়া এইটো বুলি কওঁ আৰু তেনেকৈ আমি পলিটিক্স কৰিলোঁ তেতিয়া কি আমিতো অপজিশ্যন মানুহ পুলিচে আমাক DC পুলিচে আজিকালিতো এই বিজেপিসকলেতো আমাক প্ৰচেশ্যনো ল'ব নিদিয়ে কৰিব নিদিয়ে কেনেকৈ প্ৰচেশ্যন নিদিব তাত তেতিয়া সময়ত BNSS নহয় তেতিয়াতো CRPC আছিলে CRPC 144 যদি নাথাকে প্ৰমুলগেট নহয় তেতিয়াহ'লে আমাক মিটিং কৰিব নোৱাৰে বুলি আমাক ক'ব নোৱাৰে ল নাই আমি মিটিং কৰিব পাৰে তেওঁলোকে যদি পাৰ্মিশ্যনো দৰকাৰ নহয় তেওঁলোকৰ পৰা এইটো কনষ্টিটিউশ্যন আৰ্টিকল 19ত লিখা আছে ইউ কেন হোল্ড মিটিং স্পীক এছেম্বল এভৰিথিং হোৱাট এভাৰ ইউ লাইক if when the time is peaceful যদি 144 যদি দিয়ে তেতিয়াহ'লে হয় আমি পাৰ্মিশ্যন বিচাৰিব লাগিব যদি 144 নাথাকে আমি পাৰ্মিশ্যনো বিচাৰিব নালাগে এইটো কনষ্টিটিউশ্যনত লিখা আছে কিন্তু এতিয়া এডমিনিষ্ট্ৰেশ্যনে কয় যে বাৰু পাৰ্মিশ্যনটো নালাগে ইনফৰমেশ্যনটো দিব লাগে আমি ইনফৰমেশ্যনটো দিওঁ আকৌ ইনফৰমেশ্যন দি থাকি আকৌ নালাগে বুলি পাৰ্মিশ্যন বুলি লিখিব লাগে বাৰু দিছোঁ বাৰু এতিয়া পাৰ্মিশ্যন এই শব্দটো লগাই দিছোঁ এইটো কিন্তু যদি নিদিয়ে আপোনালোকে নিদিয়ে 144 নাই বা এতিয়াতো 163 BNSS এতিয়াতো 144 বুলি নহয়
163 BNSS যদি প্ৰমলগেট নকৰে তেতিয়াহ'লে আমিতো কৰিমেই আৰু কথাই নাই আপোনালোকে মানিলেও নামানিলেও এইটো সেইকাৰণে আপোনালোকে দেখিব পুলিচৰ লগত মই ঠেলা ঠেলি সদায় নহয় জানো সদায় ঠেলা ঠেলি কেতিয়াবা পৰি যাওঁ আকৌ উঠো একেবাৰে টানো আকৌ কোনো ৰকম এতিয়া হাৰি যায় আৰু প্ৰচেছন কৰি থাকো সেইটোৱে কৰি আছো কিন্তু কৈছো যে আমি পিছফুলিহে আমি কৰিছো আপোনালোকে কিয় বাধা দিব লাগে পিছফুলি কৰিছো সেইকাৰণে আমাৰ হাতত আমি ইনষ্ট্ৰাকশ্যন দিওঁ কোনো হাতত একো লৈ যাব নালাগে দেই কটাৰী কিবা কিবি সেইটো সৰু সৰা বস্তু হ'লেও লৈ যাব নালাগে ফ্ৰীলি আমাক যদি পিতে পিতক উপায় নাই নহয় জানো পিছত তোমালোকে গম পাব নহয় জানো এতিয়া কাৰ্বি আংলঙত গম পায় যে আমি আচলতে পিছফুল মানুহ হয় সেইকাৰণে এতিয়া পাৰ্মিশ্যন পুৰা দিয়ে আমি খুজিলে এনেকুৱা হৈ গ'ল 10 বছৰ লাগিছে এইটো কাম কৰা আৰু কিতাপটো এতিয়াও লৈ গৈ থাকো কিতাপ লিখিছো মই কাৰ্বি ভাষাত কাৰণ কাৰ্বি মানুহে নুবুজা মানুহ বেছি আছে কাৰ্বি ভাষাতে লিখিছো 6 শিডিউল কি বস্তু আৰে 6 শিডিউল মতেহে আমাৰ দেশ চলাইছে 6 শিডিউলটো কি বস্তু সেইটো নুবুজে কি কথা নহয় জানো মই য'ত থিয় হৈ আছো ক'ত মই থিয় হৈ আছো সেইটো গমেই নাপায় এইটো চলিব নেকি এনেকুৱা মই য'ত থিয় হৈ আছো তাত বালি নে পানী নে বোকা নে সেইটো নাজানো এতিয়া মই যদি কিবা এইটো পৰি যাব নে নাই সেইটো নাজানো আৰু মই কিবা চলিব নেকি মই কিবা কৰিব পাৰিব নেকি নোৱাৰো সেইকাৰণে মই য'ত থিয় হৈ আছো আমাৰ কাৰ্বি আংলঙৰ ডিমা হাছাও য'ত থিয় হৈ আছে সেই আইনটো প্ৰথমতে জানিব লাগিব সেইকাৰণে 6 শিডিউল কিতাপটো কাৰ্বি ভাষাত লিখি থৈ দিছে চব কম দামত আৰু এনে ফ্ৰীলি দিছো প্ৰথমতে লিফলেটটোকে বহুত লিখিছে লিফলেট লিখি লিখি পেলাই এতিয়া টায়াৰ্ড হৈ গ'লো আৰু ভাগৰ লাগিছে সেইকাৰণে কিতাপ কৰি থৈ দিছে ইংলিছতো লিখিছো এতিয়া এইটো তেনেকুৱা কৰিছো কনষ্টিটিউশ্যন আমি কনষ্টিটিউশ্যন ভাষা আমাৰ ট্ৰাইবেল সকলে কনষ্টিটিউশ্যন সেই আৰ্টিকেল বিলাকটো আমি জানো এইটো মনত ৰাখিব আমাৰ আৰ্টিকেল বিলাকটো আমি জানো কিন্তু কনসেপ্ট অফ কনষ্টিটিউশ্যনটো আমি গম নাপাওঁ হোৱাট ইজ কনষ্টিটিউশ্যন সেইটো আমি নাজানো কিন্তু কনষ্টিটিউশ্যন আৰ্টিকেল কথাটো জানো আমি 244A 163 কিবা কিবি 243M সেইবিলাক সব কথা জানো কিন্তু হোৱাট ইজ কনষ্টিটিউশ্যন সেইটো নাজানে এতিয়া যোৱাকালি মোক কোকৰাঝাৰ পৰা এজন লিডাৰ মোক ৰিং কৰিছিল যে এতিয়া পঞ্চায়ত সেক্ৰেটাৰী এপইণ্টমেণ্ট কৰিছিল BTC এৰিয়াত কাৰ্বি আংলঙতো কৰিছে ডিমা হাছাওতো কৰিছে পঞ্চায়ত সেক্ৰেটাৰী তেওঁ কৈছে যে আমি BTR একৰ্ডত BTR আৰু BLT একৰ্ডত বোধহয় লিখিছিল আমি পঞ্চায়তটো একচেপ্ট নকৰো বুলি কৈছে BTC নহয় জানো একচেপ্ট নকৰো বুলি কৈছে কেনেকে এইটো পঞ্চায়ত অফিচাৰটো কেনেকে এপইণ্টমেণ্ট দিছে আমি কোনো গম নাপাওঁ মই কৈ আছো কিন্তু আগৰ পৰা এই কথাটো আৰে আপোনাৰ আমি কৈছো মানে BTR BTC একৰ্ডত যে আমি পঞ্চায়ত এগ্ৰী নকৰো বুলি নলওঁ বুলি কিন্তু আপোনালোকে এগ্ৰী কৰিছে যে BTC will be constituted under Panchayat law. To agree কৰিছে আৰু এইটো your BTC is already Panchayat আৰু পঞ্চায়ত অফিচাৰ নিদিব নেকি সেইটো আমি বুজিব নোৱাৰিলো এই কথাটো ক'ত আমি ভুল কৰিলো BLT একৰ্ড ক'ত আমি ভুল কৰিলো সেইটো যে council election will be conducted by and voter list will be prepared by the State Election Commission. That is, we have accepted Panchayat. Ami gomei na palo ei kotha to. Dangor kotha etu. Ami koisu, moi oppose korisu. 2012 ote, moi oppose korisu Karbi Anglongot jetia election hobo dhorisil councilor. তেতিয়া সময়ত আমাৰ মানুহ বেছিও নাছিলে 15 জন মান আছিল মোৰ ফলোৱাৰ্স হাতেৰে লিখি পেলাই ডিসিক দিছিলো যে এইটো নহব এইটো বুলি এইটো 1951
ইলেকশ্যন ৰুলছ আছে সেইটো মতেহে চলিব লাগিব এজ লং এজ ইউ হেভ নট প্ৰিপেয়াৰ্ড ইউৰ অ'ন ল আৰু আপোনালোকৰ নিজৰ ইলেকশ্যন লটো প্ৰিপেয়াৰ কৰিব লাগিছিল আণ্ডাৰ দ্য 6th শিডিউল পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ 7 তাত লিখা আছে ইউ উইল হেভ টু মেক ইউৰ ল উইদিন 1955 গ'ল আৰু বহুত দিনৰ আগত এতিয়ালৈকে বনা নাই আমি কোনোৱে গম নাপালো এইটো ফাণ্ডামেণ্টেল পাৱাৰ আৰু আমাৰ অট'নমাছ কাউন্সিলৰ কাৰণে ফাণ্ডামেণ্টেল পাৱাৰ আৰু এইটো ফাণ্ডামেণ্টেল এইটো কি ফাউণ্ডেশ্যন এইটো যদি সেইটো নহয় তেতিয়াহ'লে আমাৰ কাউন্সিল ফাউণ্ডেশ্যন নাই এইটো আচল কথাটো সেইকাৰণে আমি 6th শিডিউল ইমপ্লিমেণ্টেশ্যন কমিটি বুলি আৰম্ভ কৰিলোঁ 2016-15 পৰা আৰম্ভ কৰি মেমৰেণ্ডাম বহুত ছাবমিট কৰিলোঁ নামানে তেওঁলোকে হাইকোৰ্ট কেছ কৰিলোঁ হাইকোৰ্ট নম্বৰ আপোনালোকে এতিয়াও হাইকোৰ্ট ৰেকৰ্ডত চাব পাৰিব এইটো PIL নম্বৰ 9/2017 এইটো কেছ নম্বৰ 2018 September 13th July 13th তেওঁলোকে হাইকোৰ্টে অৰ্ডাৰ দিছিল yes you will have to make your law বুলি অলৰেডি হাইকোৰ্টে কৈছে আৰু এই কথাটো সুপ্ৰিম কোৰ্ট পাৰ্লিমেণ্টলৈ গৈছে এতিয়া পাৰ্লিমেণ্ট টেবুলতে আছে এই কথাটো যেতিয়া আনন্দ শৰ্মা আহিছিল সেই ৰিপৰ্টত তেওঁ এন্ট্ৰি কৰিবলগীয়া হ'ল যে হাইকোৰ্ট অৰ্ডাৰ তেনেকৈ দিছে বুলি সেইকাৰণে আমাৰ কাৰ্বি আংলঙত আমি এতিয়াও আশা আছে যে পঞ্চায়ত নহ'ব তাত পঞ্চায়ত আমি কৈছোঁ যে হয় দিছ ইজ state principle বুলি কয় নহয় কি state principle of state এইটো বুলি সেইটো মতে আমি পঞ্চায়ত লাগিব হয় আমি এগ্ৰি কৰিছোঁ পঞ্চায়ত লাগিব কিন্তু পঞ্চায়ত কি কোনটো পঞ্চায়ত কথা কৈছে পঞ্চায়ত 5জন কমিটি পঞ্চায়ত ক'ত বহে পন মানে 5 নহয় জানো পঞ্চায়ত আয়ত মানে কাউন্স কমিটি পঞ্চায়ত 5জনীয়া মেম্বাৰ সদস্যৰ কমিটি ক'ত বহে তেওঁলোকে গাঁৱৰ ভিতৰত গছৰ তলত 5জন বহি থাকে আপুনি হিন্দী চিনেমা চালে দেখিব পঞ্চায়ত সেইটোহে পঞ্চায়ত ট্ৰেডিশ্যনেল এইটো more than 2000 years before এইটো চলি আছিল এইটোৰ আৰু সেইটোকে তেওঁলোকে মডিফাই কৰি ডেভেলপ কৰি এতিয়া প্ৰেজেণ্ট পঞ্চায়তী ৰাজ এক্ট বনাইছে পঞ্চায়তী ৰাজ এক্ট 1973 যেতিয়া বনালে 1973 আমাৰ কনষ্টিটিউশ্যনত সোমোৱালে 1973 এইটো আণ্ডাৰ পাৰ্ট 9 নতে সোমাইছে আৰু ষ্টাৰ্টিং ফ্ৰম আৰ্টিকল 243 TZ লৈকে দীঘল গোটেইখিনি আৰু তাত কি লিখিছে পঞ্চায়ত মিনছ by whatever name called বুলি তাত লিখা আছে within bracket এইটো আমাৰ কাৰণে বৰ ইম্পৰ্টেণ্ট আৰু আমাৰ ট্ৰাইবেল সকলৰ আইডেণ্টিটি ৰাখিবলৈ এইটো আটাইতকৈ ইম্পৰ্টেণ্ট আৰু ইট ইজ এ ভেৰি গুড থিং ফৰ আছ আমাৰ কাৰণে খুব ভাল তাত লিখিছে পঞ্চায়ত মিনছ by whatever name called local self government by whatever name called বুলি আমাক পাৰ্মিশ্যন দি থৈছে কনষ্টিটিউশ্যনে সেইটো আমি বুজা নাই পঞ্চায়ত মানে সেইটো যে প্লেইন ডিষ্ট্ৰিক্টত থকা পঞ্চায়ত বুলি ভাবি থাকে নহয় আপোনালোকৰ নাম কি আছে আপোনালোকৰ আমি কাৰ্বি আংলঙত চেয়াৰ 1 কেপ বুলি আছে চেয়াৰ 1 কেপহে থাকিব চেয়াৰ মানে অনাৰেবল 10জন মেম্বাৰ বুলি কমিটি এইটো ট্ৰেডিশ্যনেল এতিয়া বনোৱা নহয় 1500 ইয়াৰ্ছ এগো পৰাই এইটো চলি আছে এইটো আগৰ এতিয়া নহয় আগৰ পৰা চলি আছে সেইটোহে কৰিব লাগে বুলি কৈছো আৰু আনন্দ শৰ্মা কমিটি ৰিপৰ্টত সেইটো লিখা আছে পাৰ্লিমেণ্টত সেইটো আছে আচ্ছা এতিয়া বড়োসকলৰ কি হ'ব
মই সুধি আছো যেতিয়া মই প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিলো তেতিয়াও মই সুধি আছিলো আপোনালোকৰ কি হ'ব পঞ্চায়তটো ক'ব পৰা নাই তেওঁলোকে কাৰণ আপোনাৰ বড়োসকলে বহুত দিনৰ আগৰ পৰা বোধহয় পাহৰি গ'ল অলৰেডি আপোনালোকৰ নিজৰ গাঁৱৰ এডমিনিষ্ট্ৰেশ্যন কেনেকৈ চলে সেইবিলাক নামবিলাক পাহৰি গ'ল সেইকাৰণে তেওঁলোকে ক'ব পৰা নাই পিছত মোক কৈছে এইটো গামিয়াৰী আফাদ বুলি গামিয়াৰী আফাদ আছে তেতিয়াহ'লে গামিয়াৰী আফাদ কিয় আপোনালোকে নকৰিলে 15 years তেওঁলোকে BTC চলাইছে BPF সকলো এই গামিয়াৰী আফাদটো কিয় নকৰিলে Now they are আমাৰ আসাম গভৰ্ণমেণ্টে চান্স পাইছে আপোনালোকৰ নাই যেতিয়া আমাৰটোকে লৈ লওক আৰু এইটো বুলি কৈছে এইটো আপোনালোকৰটো নাই কিয় হ'ব এতিয়া তেতিয়াহ'লে আমি কিয় আমি ফাইট কৰি আছো উই ৱান্ট আৱাৰ আইডেণ্টিটি আমাৰ চিনাক্ত আইডেণ্টিটিটো কি বুলি কয় পৰিচয়টো লাগে নহয় জানো আমাৰ পৰিচয়টো লাগে বড়ো মানুহ আমি বুলি ডাঙৰ এটা ৰেচ লাগিব নহয় জানো তেতিয়া এইটো ৰাখিবলৈ অকল বড়ো বুলি অকল কৈ থাকিলে এইটো লাভ নাই তেতিয়া বড়োটো কি আছে তেতিয়াহ'লে কি আছে সেইটো লাগিব গামিয়াৰী আফাদ থাকিবই লাগিব ল বনাব লাগে এইটো কৈছে আকৌ শিক্ষিততে লিখিছে পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ 7 ত কৈছে আপোনালোকে এইটো ইয়াতে কৰক বুলি ক'ত কৰিব লাগিব আপোনাৰ পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ 6 আৰু 7 ত লিখা আছে আমি অটোনমাস না অটো মানে সেলফ অটো মানে সেলফ মই নিজে কৰিব পৰা শক্তি এইটো মই মানে বড়ো সকলৰ নিজে কৰিব পৰা শক্তি এইটো ক'ত কৰিব লাগিব দিল্লীত নহয় গুৱাহাটীত দিছপুৰত নহয় কৰিব লাগিব সেই তাতে এইটো BTC অফিচত কোকৰাঝাৰতে কৰিব লাগিব কিন্তু আমি ভুলতে কি কৰিছো MOU MOS একৰ্ড সহি কৰি পেলাই আমাৰ বস্তুবিলাকটো দিল্লীলৈ লৈ যাওঁ তাৰ মানে আমাৰ নিজৰ পাৱাৰটো আমি সাৰেন্ডাৰ কৰি থৈছো তাতে আমি কৰিব নোৱাৰো এতিয়া আমি নিজেই সাৰেন্ডাৰ কৰি থৈ আহিলো কাৰ্বি আংলঙতো তেনেকৈ কৰিলে বড়োটো বাৰু পিছতহে হৈছে এইটো 2003 তে হৈছে শিক্ষিত আমাৰতো আগৰ পৰা চলি আছে কিয় নুবুজিলে এইবোৰ কথা সেইটো সেইকাৰণে আমি সেইটোকে ফাইট কৰি আছো কাৰ্বি আংলঙত ডিমা হাছাওত সেইটো ফাইট কৰি আছো আৰু যদি আমাৰ মাজত যদি যিমান ট্ৰাইব সকলৰ অটোনমাস কাউন্সিল 10টা অটোনমাস কাউন্সিল আছে এটা নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া এই যদি সকলোৱে যদি আমি ইউনাইটেড হয় তেতিয়াহ'লে আমি সাকসেস হ'ব পাৰিব কাৰণ এইটো গ্যাৰান্টিড বাই কনষ্টিটিউচনতেই লিখিছে আৰু পঞ্চায়তটো কাউন্সিল অটোনমাস কাউন্সিল আণ্ডাৰ ভিতৰত নচলিব বুলি আৰ্টিকল 243M মতে লিখা আছে এইটো নচলিব আৰ্টিকল 243M তাতে লিখা আছে যে পঞ্চায়তটো চলিব নোৱাৰিব বুলি তেতিয়াহ'লে এতিয়া পঞ্চায়ত এপইণ্টমেণ্ট কৰিছে তাৰমানে দ্য গভৰ্ণমেণ্ট ইজ ব্ৰেকিং কনষ্টিটিউচন ইটছেল্ফ তেওঁলোকে কনষ্টিটিউচন নামানে আৰু গভৰ্ণমেণ্টে আজিকালি আমিতো আমি মানিছো মানিব লাগে আৰু পঞ্চায়তটো ষ্টেট ইলেকশ্যন কমিশ্যন ক'ৰ পৰা বনোৱা হয় এইটো আৰ্টিকল 243K মতে চলোৱা হয় বনোৱা হয় আৰ্টিকল 243K তাতে চালে দেখিব ষ্টেট ইলেকশ্যন কমিশ্যন এইটো বুলি আৰু আৰ্টিকল 243K পৰাহে আসাম পঞ্চায়তী ৰাজ এক্ট 1994 টো বনাইছে আৰু সেকশন 114 আণ্ডাৰতে এই ষ্টেট ইলেকশ্যন কমিশ্যনটো বনাইছে এইটো তেওঁলোকৰ নিজৰ বনাইছে ঠিক আছে আমাৰ মানুহ কিয় নবনালে আমাৰ অটোনমাস কাউন্সিলে এইটোৱে কথা why blame others you do it yourself you have been given the power to do why you are not doing এইটো আৰু সেইফালে আমাৰ গভৰ্ণৰটো আকৌ প্ৰব্লেম গভৰ্ণৰ এই পোষ্টটো এটা প্ৰব্লেম হৈছে যে আমি আমাৰ কথাটো তেওঁলোকে আমাৰ এডভাইচ মতে নচলে এইটো কাউন্সিল অফ মিনিষ্টাৰ্ছ এডভাইচ মতে গভৰ্ণৰ চলে কিন্তু ছিক্স শিডিউলৰ কথা আণ্ডাৰ পেৰাগ্ৰাফ 20BA মতে
লিখিছে যে the governor will have to act on his prerogative. তেওঁ গভৰ্ণৰে মিনিষ্টাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ ওচৰত গৈ এপ্ৰুভেল ল'ব নালাগে, তেওঁ নিজেই কৰিব পাৰিব। এই আমাৰ কাউন্সিল যিটো ভাল হ'ব অট'নমাছ কাউন্সিল এৰিয়া সেইটো মতে তেওঁ ভাবি পেলাই তেওঁ কৰিব লাগে বুলি পেৰাগ্ৰাফ BA 20B8 লিখা আছে। কিন্তু আমাৰ কাৰ্বি আংলঙৰ পৰা আমি ল' বনাইছো, তেওঁলোকে আকৌ পঠিয়াই কাউন্সিল কনষ্টিটিউশ্যন আৰ্টিকল 163 মতে আকৌ পঠিয়াই। 163 মতে পঠিয়ালে কি হ'ব, গভৰ্ণমেণ্ট দিছপুৰলৈ গুচি যায় আৰু সেই জুডিচিয়েল ডিপাৰ্টমেণ্টত তাতে সোমাই থাকে আৰু নোলায় আৰু তাৰ পৰা। কাৰণ আমাৰ নিজৰ শক্তি আছে, শক্তিটো চাৰেণ্ডাৰ কৰি পেলাই লোকক দি দিলো, তেওঁলোকে চান্সে পাইছে এইটো তাৰ বন্ধ কৰি ৰাখিবলৈ। সেইটোহে হৈছে কথাটো। সেইকাৰণে আমি এতিয়া পলিটিক্স কৰিছো কিন্তু ট্ৰুথ স্পিকিং পলিটিক্স আমি কৰি আছো। সঁচা কথাটোকে কৈ থাকো আৰু যি হলে হ'ব কৈ থাকিব। মই ইমান কৈ আছো, 10 বছৰ হৈছে 275 মতেহে আমাক ফাণ্ডটো ৰিলিজ কৰিব লাগে। মই বহুত কৈ আছো, ফাইট কৰিছো। আনন্দ শৰ্মা কমিটিত তাতো সোমাইছো, আমি কোৱা কথা তাত লিখিছে 275 আৰ্টিকল মতেহে আমি ফাণ্ড পাব লাগে। 280 is for পঞ্চায়ত, সেইটো আমাৰ কথা নহয়, সেইটো পঞ্চায়ত বুলি ক'লে ভিলেজ লেভেলৰ কথা। কিন্তু কাউন্সিল অট'নমাছ কাউন্সিল বুলি ক'লে এইটো এটা মিনি কাণ্ট্ৰি। এইটো মনত ৰাখিব। What is a constitution? Constitution is a legal framework for constructing a country. Constitution is a legal framework for constructing a country. যেতিয়া 6th schedule to declare কৰা হৈছে, Muhammad Hidayatullah, the Chief Justice of Supreme Court কৈছে, আৰু BL Hansaria, Justice of Supreme Court তেওঁ কৈছে যে 6th schedule is a mini constitution বুলি কৈছে। 6th schedule mini constitution এৰে বড়োলেণ্ড অট'নমাছ কাউন্সিল বনাইছে, তাৰ মানে বড়োলেণ্ড এৰিয়াটো মিনি কাণ্ট্ৰি, মিনি নেশ্যন। আমি চলাব নোৱাৰা কাৰণেহে প্ৰব্লেম। আমি চলাব পাৰিব লাগিব, এইটো আমি শিকিব লাগিব। এতিয়া আমি যদি মিনি কাণ্ট্ৰি হয় তেতিয়াহ'লে আমি নিজৰ মতেহে চলাব লাগিব। ইয়াৰ মানুহ যিমান সম্প্ৰদায় আছে সকলোৱে পিছফলি থাকিব লাগিব, একেলগে আমি থাকিম, সকলোৱে একেলগে থাকি পেলাইহে আমাৰ বড়োলেণ্ড অট'নমাছ কাউন্সিলটো চলাব লাগিব এজ পাৰ দ্য 6th schedule। মোক কৈছে আকৌ না 6th schedule মডিফাইড বুলি কৈছে, মোক আকৌ কিছুমানে কৈছে মডিফাইড হে। ক'ত মডিফাই কৰিছেহে? এইটোতো আকৌ বুজিবলগীয়া কথা। যদি মডিফাইড হয়, সেইকাৰণে যদি মডিফাই হোৱা কাৰণে যদি ষ্টেট ইলেকশ্যন কমিশ্যন লৈছে, তেতিয়াহ'লে এই ষ্টেট ইলেকশ্যন কমিশ্যনটো আকৌ কাৰ্বি আংলঙত কি ইম্প'জ কৰিছে, তেতিয়াহ'লে আমাকতো তাতো মডিফাই নহয়। আচলতে এনেকুৱা নহয়। আচলতে আমাৰ যিবিলাকে এণ্টি ট্ৰাইবেল গ্ৰুপ আমাৰ গভৰ্ণমেণ্টৰ মাজতে আছে, তেওঁলোকে আমাক অট'নমাছ হ'ব দিবলৈ ইচ্ছা নাই। তেওঁলোকৰ ভৰিৰ তলত সদায় থাকিব লাগে, এইটোৱে কথা। আমি তেওঁলোকৰ ভৰিৰ তলত থাকিব নোখোজো, তেওঁলোকক আমাৰ ভৰিৰ তলত ৰাখিম বুলিও আমি নকওঁ, আমি সমান হৈ থাকিম বুলিহে আমি কওঁ। সেইটোহে আমাক লাগে। আৰু কথাটো লেকচাৰটো দিলে বহুত দীঘল হ'ব, তথাপি আই উইচ আমাৰ এই যিটো পাৰ্টি নতুনকৈ বনাইছে, এইটো আমি we wish that it will succeed. আৰু আপোনালোকে সত্যমতে ট্ৰুথফুলি যদি মানুহবিলাকক বুজায়, টকা লৈ পেলাইতো হ'লে নহ'ব। টকা ল'লেতো আমাৰ কাৰ্বি আংলং আৰু নাগালেণ্ড এইবিলাক টকা ইলেকশ্যনৰ সময়ত হ'লে গাহৰি মাংস 2 টুকুৰা খাব পাৰিব লাগিব, মদ অলপমান খাব পাৰিব লাগিব,
আৰু 100 টকামান পাব লাগিব এইটোকে ইলেকশ্যন বুলি কয় সেইটো নচলিব আৰু সেইটো কাৰ্বি আংলঙত আমি ঈশ্বৰৰ সহায়ত আমি এইটো বহুত ছাকচেছ হৈছে এটা 60-70% কাৰ্বি মানুহে টকা কেতিয়াও অকল নহয় 60% নহয় কাৰ্বি মানুহে এতিয়া টকা নিবিচাৰে ইলেকশ্যনত আমাৰ চৰিত্ৰ ইমান ভাল নহয় তথাপি আমিও যদি নিবিচাৰাকৈ থাকিব পাৰিছে বড়োসকলে আমাতকৈ চৰিত্ৰ ভাল সেইকাৰণে আপোনালোকে বেছিকৈ পাৰিব মই আশা কৰিছোঁ এইটো ৰিয়েলি আই বিলিভ জাষ্ট বিকজ আই ৱান্ট টু স্পীক সেইটো কথা নহয় মই জানো আপোনালোকৰ চৰিত্ৰটো কেনেকুৱা মই বেছিকৈ জানো আমাৰ কাৰ্বি আংলঙতো বেছি কথা মিছা কথা কয় সেইটো আমাৰ নেক্সটটো মিচিং মানুহ বুলি কয় মিচিং মানুহটো মিছা কথা কোৱা উস্তাদ বুলি কয় নম্বৰ 2টো আমাৰ কাৰ্বি মানুহ বুলি কয় আমি সেইটো সলাবলৈহে চেষ্টা কৰিছোঁ আৰু বহুত ছাকচেছ হৈছে আপোনালোকৰ এইটো ছাকচেছ হ'ব বুলি মই আপোনালোকক কংগ্ৰেচুলেট কৰিছোঁ আৰু আশা কৰিছোঁ যে এই অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডটো ছাকচেছফুল হ'ব আৰু ইট উইল ব্ৰিং glory to the Boro people and all the people who are in Boroland বুলি মই আশা কৰিছোঁ ধন্যবাদ